আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন। বন্দো কি চন্দেৰে নামৰ প্ৰখ্যাত গীতৰ ৰচয়িতা কোন? অম্বিকাগিৰি ৰায়চৌধুৰী। অলিভাৰ টি কাট্টাৰ কোন? প্ৰথম অসমীয়া বাৰ্তালোচনী অৰুণোদয়ৰ প্ৰতিষ্ঠাপক মুদ্ৰক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল? কৃষ্ণকান্ত সন্দিকৈ। তেখেতে 1948 চনৰ পৰা 1957 চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে আছিল। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশৰ সুৰকাৰ কোন আছিল? কমলা প্ৰসাদ আগৰৱালা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আৰু সভাখন ক'ত হৈছিল? পদ্মনাথ গোহাঁই বৰুৱা। সভাখন শিৱসাগৰত 1917 চনত হৈছিল। অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল? আনন্দৰাম বৰুৱাই। অসমৰ প্ৰথম মহিলা IAS কোন? পাৰুল দাস। অসমৰ প্ৰথম মহিলা ACS কোন? সুচিব্ৰতা ৰায়চৌধুৰী। কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল? কাণখোৱা পুথিখন শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰিছিল। শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল? শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু আছিল সান্দীপনী। অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি? দি আছাম ট্ৰিবিউন। 1946 চনত ৰাধাগোবিন্দ বৰুৱাৰ দ্বাৰা। প্ৰথম সম্পাদক লক্ষ্মীনাথ ফুকন। নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা শিল আছে। শিলচটাক কি নামেৰে নামকৰণ কৰা হৈছে? পাদশিলা। কোন কবিৰ কবিতা মৃত্যুও এটা শিল্প জীৱনৰ কঠিন শিলত কটাৰ নিৰ্লোভ ভাস্কৰ্য? হীৰেন ভট্টাচাৰ্যৰ। ইংৰাজৰ ৰাজত্ব কালত 1901 চনতে স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষগৰাকী কোন? ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন। কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস অভিযাত্ৰী? চন্দ্ৰপ্ৰভা শইকীয়ানীৰ। বীণ বৰাগী কবিতা পুথিখনৰ ৰচক কোন? বীণ বৰাগী কবিতা পুথিখনৰ ৰচক হন চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰসিদ্ধ চিন্তাবিদ ড হীৰেন গোহাঁইয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা শীৰ্ষক গ্ৰন্থৰ বাবে। অভাউখা বুলিলে কি বুজা? অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা। 2007 চনত চাপৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি কোন? কনক সেন ডেকা। 2006 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা ব্যক্তিজন কোন? নলিনীধৰ ভট্টাচাৰ্য। 2006 চনত চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন? ৰতন ধ্যান। চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই। অসমীয়া ভাষাৰ প্ৰথম সাধুকথাৰ কিতাপখনৰ নাম কি? এলিজা ব্ৰাউনৰ সাধুৰ পুথি। প্ৰথম অসমীয়া মহিলা লেখিকা কোন? পদ্মাৱতী দেৱী ফুকননী। প্ৰথম অসমীয়া ক্ৰীড়া আলোচনী কোনখন? অভিৰুচি। প্ৰথম প্ৰকাশ 1978 চনত। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? ঘৰ জেউতী। প্ৰথম প্ৰকাশ 1928 চনত। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা লেখিকা কোন? মামণি ৰয়ছম গোস্বামী। চাহ বাগিচাৰ পটভূমিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? সেউজী পাতৰ কাহিনী। ৰাস্না বৰুৱাৰ ৰচিত। অসমীয়া আধুনিক গীতৰ প্ৰথম পুথিখনৰ নাম কি? সত্যনাথ বৰাৰ গীতাৱলী। অসমীয়া সাহিত্যত অমৃতাক্ষৰ ছন্দৰ প্ৰৱৰ্তক কোন? ৰমাকান্ত বৈষ্ণৱ। সাহিত্যৰ প্ৰথম অসমীয়া কবিতা পুথি কোনখন? শ্ৰীমন্ত শংকৰদেৱৰ হৰিশ্চন্দ্ৰ উপাখ্যান। হিন্দীলৈ অনুদিত হোৱা প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? প্ৰেম নাৰায়ণ দত্তৰ পোহৰৰ বাটত। হিন্দী সংস্কৰণ ৰোশনী কি ৰাহ মে। প্ৰথম অসমীয়া আধুনিক জীৱন চৰিত কোনখন? গুণাভিৰাম বৰুৱাৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত। অসমীয়া ভাষাৰ ব্যাকৰণখনৰ নাম কি? ৰবিনচন চাহাবৰ এ গ্ৰামাৰ অফ এছামিজ লেংগুৱেজ। অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ভ্ৰমণ কাহিনীখনৰ নাম কি? বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছুইজাৰলেণ্ড ভ্ৰমণ। জ্ঞানপীঠ পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ড বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয়। প্ৰথম অসমীয়া কথাকবিজনৰ নাম কি? যতীন্দ্ৰনাথ দুৱৰা। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা পুথি কোনখন? যতীন্দ্ৰনাথ দুৱৰাৰ বনফুল। প্ৰথম অসমীয়া শিশু উপন্যাস কোনখন? পাতালপুৰী। হৰগোবিন্দ শৰ্মাৰ। কথাছবিৰ ৰূপ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ৰজনীকান্ত বৰদলৈৰ মনোমতী। প্ৰথম অসমীয়া যথাৰ্থ ঐতিহাসিক উপন্যাসখনৰ নাম কি?
লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত। প্ৰথম অসমীয়া চনেট কোনখন? হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি। সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ড বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰাঙ্গম। প্ৰথম অসমীয়া পত্ৰ উপন্যাসখনৰ নাম কি? বিষ্ণু কিংকৰ কলিতাৰ চিন্তা। অসমীয়া ভাষাৰ প্ৰথম চুটি গল্পৰ লেখকজনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱা। জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ৰজনীকান্ত বৰদলৈৰ মিৰিজীয়ৰী। প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? হিতেশ্বৰ বৰবৰুৱাৰ মালচ। প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী। ইংৰাজীৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম উপন্যাসখনৰ নাম কি? যাত্ৰীকৰ যাত্ৰা। অসমীয়া ভাষাৰ প্ৰথম গদ্যখনৰ নাম কি? বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ কথাগীতা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব।